হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম। আজি মই দেখুৱাইছোঁ পথাৰত ভুই ৰোৱাৰ পিছত কেনেকৈ সাৰ ছটিওৱা হয়। গাইজ, ইফালে আমাৰ মাছ মৰা মানুহ ক'ত মাছ মাৰিব যায়। ইফালে হাতত মই ছাতা, চেণ্ডেল, কোদাল। ইফালে ইমান পানী হৈছে, এগাঁঠো পানী। সাপে আছে না, ভেকেলাই আছে না, শামুকে আছে, ক'ব নোৱাৰিছোঁ আৰু। এশৰ যদি জোকে ধৰে মৰছোঁ আৰু মই। ইফালে মোৰ হাতত কোদাল, চেণ্ডেল, ছাতা বুঢ়া মানুহে লৈছোঁ আৰু মাহীয়ে একদম টকলা দাঙি দিছে আৰু। কি ধুনীয়া ভিউ ন গাইজ, চাই থাকিবলৈ মন যায়। আকাশখন আৰু কি ধুনীয়া হৈছে। গাইজ, কি ধুনীয়া ভিউ। গাইজ, ইফালে আমাৰ মাহী ভুই ৰোৱাখিনিত বহুত বন হৈছে, সেইকাৰণে বনখিনি উঘলি ল'ব ফাৰ্ষ্ট। উঘলাৰ পিছত সাৰ ছটিয়াব। ময়ো বন উঘলাইছোঁ, কিন্তু কেমেৰা ধৰা মানুহ নাই এইকাৰণে নিদেখালোঁ আৰু।